হাই গাইজ, আপোনালোকৰ সকলোৱে ভালে আছে? বেটি আজি ঢলা বজাৰলৈ গৈছোঁ। ঢলা বজাৰলৈ বেটি আৰু মই ঘৰত চব্জি আৰু কিবা কিবি নাই ল'বৰ কাৰণে যাওঁ। এয়া আমি খোজকাঢ়ি গৈছোঁ। এয়া বেটি আৰু পেহীয়েক খোজকাঢ়ি আহি আছোঁ। এয়া আমি বজাৰলৈ তিনিটা গৈ আছোঁ খোজকাঢ়ি। কেনেকুৱা লাগিছে পেহীয়েক? খোজকাঢ়ি গৈ আছোঁ। ভাগৰ লাগিছে নাই? লাগিছে। কেনেকুৱা ভাগৰ লাগিছে? বহুত ভাগৰ লাগিছে। ফাইনেলি গাইজ ঢলা বজাৰ পালোহি। এয়া ঢলা বজাৰ পৰিৱেশ কেনেকুৱা? বেটি কি চাইছা? গেগে চাইছা নাই? এইয়া ঢলা বজাৰ। ঢলা বজাৰ নকৰ বেটি। এয়া পালোহি আমি ঢলা বজাৰত। এয়া মাছ বজাৰ। নাই সৰু মাছ আছে নাই? এয়া গাইজ সৰু মাছ চাইছোঁ, সৰু মাছ নাই পোৱা। এতিয়া ডাঙৰ মাছে ল'ব লাগে। ডাঙৰ মাছ পাম। গাইজ যিহেতু মাছ চাইছিলোঁ, সৰু মাছ পোৱাই নগ'ল। এতিয়া মাছ ল'বলৈ মানে মন যোৱা নাই। যিহেতু সৰু মাছে ঘৰত ল'বৰ কাৰণে কোৱা হৈছিলে, গতিকে বেলেগ মাছ আকৌ যদি নিওঁ কিবা কয়, সেইটো কাৰণে ল'বলৈ মানে বিচৰা নাই। এতিয়া বেলেগ বস্তুখিনি আমি বজাৰ কৰোঁগৈ। ইয়াত এতিয়া হালধি ল'বৰ কাৰণে গৈছোঁ। হালধি নাই, হালধি ল'বৰ কাৰণে।
বেটি মাতিছে বেটি প্ৰিয়া আৰু ওপৰত কৰিলে প্ৰিয়া আমাৰ খুৰী দোকান বৰমা কাৰ লাগিব আইনা এখন দিবকচোন আইনা আইনা 10 টকীয়া লাগে নে 20 টকীয়া 10 টকা 20 টকা এটা ল'লো 20 টকীয়া 20 টকা এটা দিয়ক সেইটো ভৰাই লোৱা পলিথিনত বেটা ভৰাই লোৱা গাইজ যিহেতু বজাৰৰ পৰা ঘৰলৈ গৈ আছোঁ এয়া আমি খোজকাঢ়িয়ে গৈছিলোঁ যিহেতু আকৌ খোজকাঢ়িয়ে ঘৰলৈ গৈ থকা আছে আমি গৈ আছোঁ এয়া বেটি মানুহ বহুত ধুনীয়া উঠিছে ফাইনেলি গাইজ আহি পালোহি ঢলাৰ বজাৰৰ পৰা যিহেতু ভিডিঅ'টো আজি ইমানখিনি আছিল ঢলাৰ বজাৰলৈ গৈছিলোঁ কিবাকিবি ঘৰুৱা বস্তু নাছিলে লোৱা হ'ল যিহেতু ইমান দীঘলীয়া নহয় ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব